গাইজ কি খবৰ মানে মই ৰাতিপুৱা ৰেডি হৈ গ'লোঁ এতিয়া মানে যাব লাগে ছানৰাইজ চাবলৈ তো পূৰা বেগ চেগ লৈ ল'লোঁ তো মানে আকৌ হোটেল ৰুমত নাহোঁ আৰু খালী কৰিব লাগিছিলেতো সোনকাল মানে দিনৰ 12টা বজাত মই ৰাতিপুৱাই খালী কৰি দিছোঁ কিয় মানে ইয়াৰ পৰা ডাইৰেক্ট ৰামেশ্বৰম যাম আৰু ৰামেশ্বৰমত গৈ আপোনালোকক সকলোখিনি দেখাম এইটো ৰুমতে আছিলোঁ তো বাবা ৰুমটো মজা আছিলে শুলোঁ এতিয়া উঠি গ'লোঁ ৰাতিপুৱা সোনকালে তো ব'লক মানে একদম সোনকালে ওলাই দিলোঁ তো যাওঁ এইফালে ৰাতিপুৱা দেখিছে পূৰা চব মানুহবিলাক খোজকাঢ়ি গৈ আছে ময়ো সোনকালে উঠি যাম ৰামেশ্বৰম যাম বুলি ভাবিছোঁ তো ইয়াৰ পৰা বাছ পাওঁ নে ৰাতিপুৱা ভিউটো এনেকুৱা হয় মানে পূৰা ৰাতিপুৱা মানুহখিনি চব উঠি কিনি গৈ আছে তো মানে মই লগতে গৈ আছোঁ গৈ আছে দেখিলে নহয় এফালে চব জেগাত মানুহ মানে তো এফালে মানুহ আছে সেইফালে মেইন পইণ্টটো এফালে সমুদ্ৰ মানে আৰু মজা লাগে তো ইয়াৰ পৰা ওলাই যাম এইফালে আজি ছানৰাইজ চাব নাযাওঁ আৰু টাইম নহ'ব মানে মোৰ তো ছানৰাইজ চাব গ'লে মোৰ বাছ মিছ হৈ যাব তো মই বাছ মিছ কৰিব নিবিচাৰোঁ মানে ৰাতিপুৱা কি হৈছে মানে গম পাই নাই মানে ইজৰা এজনী আহিছে 10 টকা দিছোঁৱে আৰু কৈছে তোক মানে 500 টকাৰ পৰা দে তোক মই পূজা কৰি মণি বেগত থৈ দিবি কৈছে মই দি দিছোঁ আৰু পূজা কৰি দিব কিবা কৰি দিব তাৰপৰা সি মন্ত্ৰ চন্ত্ৰ গাই মানে মোক 300 টকা এটা ৰিটাৰ্ণ কৰিছে 200 টকাটো থৈ দিছে 500 টকাটোৱে ল'বৰ মন আছে প্ৰথমতে এটকি দিছে 500 টকা আহিছে আৰু পইচা নাই কৈছোঁ মই তাৰপিছতহে দি দিছে আৰু মানে তাৰপিছতহে 300 টকা এটা ৰিটাৰ্ণ কৰিছে তো ৰামেশ্বৰম যাব লাগে তো ইয়াত ৰখি থাকিব সময় নাই এইফালে শেষবাৰৰ বাবে আকৌ আহিব পাৰোঁ নে নোৱাৰোঁ ঠিকা নাই আহিবতো মন আছে বাৰু পূৰা 500 ল'ব বিচাৰিছে তো কি কৰিব মানে উপায় নাই আৰু তো ইয়াত মানে যিমানে বতাহ মাৰি নাথাকক গৰম ভাৱটো মানে গাৰ পৰা যোৱা নাই মানে গৰম লাগিয়ে থাকে তো ইমান বতাহ চলি আছে তো হ'লেও গৰমেই লাগি আছে মানে এইবিলাক চক নাজাৰা তো গৈ আছোঁ বাছ ষ্টেণ্ড তো যাম ৰামেশ্বৰম তো তাত বাছ পাওঁনে নাপাওঁনে ডাইৰেক্ট কন্যাকুমাৰীৰ পৰা মানে ৰামেশ্বৰম কালিতো পূৰা ঘূৰি ল'লোঁ আজিতো মই মানে চবেইতো ছানৰাইজ চাব যায় নেক্সট টাইম আহিলে ছানৰাইজ চাম আৰু চাবলৈতো সময় নাই মানে আজি তো মোৰ লেট হৈ যাব আৰু ডিউটিও পাব লাগিব গৈ এতিয়া ৰামেশ্বৰম মানে কন্যাকুমাৰী কালি পূৰা ঘূৰিলোঁ আৰু বেছি আজিতো থাকিব লাগিছিলে সময় নহ'ল নাথাকোঁ আৰু এতিয়া গৈ আছোঁ ৰামেশ্বৰম পাই গ'লোঁ সেই ৰামেশ্বৰম মন্দিৰৰ ওচৰত মানে একদম পূৰা তাৰ পৰা আহোঁতে মানে 7টা বজাত উঠিছোঁ এতিয়া 4:30 বজাত মানে ইয়াৰ পাইছোঁ আৰু তাত ৰখি থকা নাই মানে ডাইৰেক্ট মন্দিৰৰ ফালে আহিছোঁ চক ভিউটো বেছি টাইম বহুত টাইম লাগে কন্যাকুমাৰীৰ পৰা ইয়াত পোৱাটো তাৰমানে আৰু বাছত বেছি পইচা নলয় মানে ইয়াত বিচাৰিব লাগিব ৰুম এতিয়া ৰুম ল'ব লাগিব ৰুমত থাকিব লাগিব তো কি কৰিম মানে চাই ল'ম মন্দিৰ এয়াই হয় ইয়ালৈ আহিছোঁ মানে তো ব্লগটো চাই আছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মন্দিৰ ভিতৰত যাব লাগিব বেয়া ডাঙৰ ঘটনা এটা হৈ গ'ল তো মানে মই ৰুম আছে নেকি এটা সুধিলোঁ সি কৈছে মানে ৰুম আছে বুলি ঠিক আছে তো লৈ গৈছে ওপৰত আৰু ৰুমটো মোৰ চোলাটো চুই আছে কিমান দাম হৈ গৈ পেলাই মই বোলো 200-300 পাই যাবি 500 টকা আৰু কি কয় মানে আৰু ডাইৰেক্ট চোলাটো চুই পিনি জেগা এটা লগাই দিছে বহুত ডেঞ্জাৰ আৰু সি মোক কি কয় ৰাতি হ'লে মাছাজ দিম বোলে মাছাজ লাগিব নেকি আৰে মাথা চাথা বেয়া কৰি দিছে মানে এতিয়া মই পালোহি মানে ফাইনেলি ৰামেশ্বৰম এতিয়া ইয়াত ৰুম ল'লোঁ 500 টকা ৰুম হয় ইয়াত আহিলে বিচাৰিলে পাই যাব প্ৰথমতে পোৱা নাছিলোঁ মানে ৰুম ইফালে ঘূৰিলোঁ ৰুম পোৱা নাই মাত্ৰ 500 টকা লৈছোঁ ৰুম বঢ়িয়া আছে তলত মানে আৰু বাথৰুম চাথৰুম ভিতৰত নাই কালি য'ত আছিলোঁ তাত মানে 900 টকা দিছিলোঁ বাথৰুম চাথৰুম চব পাইছোঁ ইয়াত মানে ইমান বাজেটো নালাগে দিয়কচোন কি কৰিম ন কম পইচাতে হৈ যাওক তো মানে ইয়াত ৰুম ল'লোঁ এতিয়া যাম মন্দিৰত ৰাতিপুৱা যাম ধনেশগুৰি তো মানে ৰাতিপুৱাই ধনেশগুৰি যাব লাগিব আৰু ইয়াত যাম এইফালেতো ব্ৰিজটো মানে ট্ৰেইনত গাড়ীত আহোঁতে দেখা পাইছোঁ মানে তো ব্ৰিজখন এতিয়া কেনেকৈ যাম মানে মই তাক ভাবি আছোঁ আৰু ইয়াত কেইটা প্লেচ আছে আৰু ঘূৰি তাৰপৰা
বাই বাই ট্ৰেক্টৰ টাটা আৰু ঠিক আছে বহুত গৰম লাগি আহিলে চুলি চাওকচোন কেনেকুৱা হৈ আছে মানে গাটো ধুই ল'ম গাটো ধুই भैया वीडियो कैमरा अलाउड नहीं है এলাৰ নেই रिटर्न नहीं है नॉट अलाउड সৰি না ये इन्हें बोल रखे কুঁৱা পানীত মানে গাটো ধুই আহিলোঁ মানে ভালকৈ আপোনালোকক এতিয়া ক'ব নাই পৰা ন মোবাইলটো এলাউড দিয়া নাছিলে মানে তাত লৈ যাবলৈ তো মানে বাহিৰৰ লকাৰত থৈ গ'লোঁ 22টা কোণত মানে এনেকৈ ঘূৰি 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 গা ধুব লাগে মানে ঠাণ্ডা লাগিছে এতিয়া পুৰা তিতি আছে এইবিলাক চুলি তুলি ये रामेश्वरम में आइले 22 कुन में ना लेना आप लोग 22 कुन है राम मंदिर में रामेश्वरम मंदिर में आएगा तो 22 कुन में जरूर नहाना अच्छा लगता है यार मन को खुश लगा है मेरे को ऐसे तो 22 कुन में नहा लेना उसका बाद उधर उधर कहीं भी जाओ अभी जाएंगे बाहर निकल के कपड़ा को सेंस करने दो सेंस कर लेते हैं सेंस करके फिर दोबारा आप लोगों को वीडियो का साथ मिलेंगे आज रहेंगे वहाँ सुबह जाएंगे उधर राम क्या है कौन सा जगह था रे ये कार्ड कहाँ लग गया धनुषकुरी दिस इज धनुषकुरी जाना होगा सॉरी यार भूल गया था तो मतलब पूरा कापू की पूरा भीगा से तो लास्ट लगे भाई साइड से की